যেতিয়া ট্ৰেইন চলিব এনেকৈ মানুহ আহি ৰখি থাকিব ট্ৰেইনৰ কাৰণে। এতিয়া মেইন মালটো ওলাওঁ। নমস্কাৰ বন্ধুসকল, মই আকবৰ আৰু আপোনালোকে চাই আছে ব্লগাৰ আকবৰ ইউটিউব চেনেল। তো মই আছোঁ এতিয়া বিলাসীপাৰা প্লেটফৰ্মত। তো আপোনালোকক দেখুৱাম যে বিলাসীপাৰা প্লেটফৰ্মখন কেনেকুৱা। তো চাই থাকক ভিডিঅ'টো, আপোনালোকক সম্পূৰ্ণ দেখুৱাম। এইটোৱে হ'ল বিলাসীপাৰা ৰেলৱে প্লেটফৰ্ম। এইটো নতুনকৈ বনাইছে, এতিয়ালৈকে ট্ৰেইন চলা নাই। চাওক প্লেটফৰ্মৰ পিছফালে কি আছে। এনেকুৱা হয় প্লেটফৰ্মৰ পিছফালখন, চাওক। আৰু এইটো হ'ল আগফাল। যেতিয়া ট্ৰেইন চলিব এনেকৈ মানুহ আহি ৰখি থাকিব ট্ৰেইনৰ কাৰণে। ইয়াত ডাঙৰকৈ লিখা আছে বিলাসীপাৰা, ইংলিছ, হিন্দী আৰু অসমীয়াত লিখা আছে। আপোনালোকে চালে প্লেটফৰ্মখন। আৰু এতিয়া যাম ইয়াৰ পৰা, এতিয়া বজাৰত যাম, বিলাসীপাৰা বজাৰত। চাওক ভিডিঅ'টো। এতিয়া প্লেটফৰ্মৰ পৰা আহিলোঁ আৰু ইয়াত বিলাসীপাৰা বজাৰত এটা বস্তু কিনিম। তো কি কিনিম চাওক। এতিয়া আহিলোঁ মোবাইলৰ দোকানত, এখন হেডফোন কিনিম। এইটো এটা আছে অৰাইমো হেডফোন, সেইটো চাওক কেনেকুৱা, আনবক্সিং কৰি চাওক। এইখন হেডফোন ভাল, কিন্তু মই এইটো নলওঁ, মই বেলেগ এটা ল'ম। চাওক কোনটো লওঁ। হেডফোন ল'ম, এইটোৰ নাম হ'ল নেক বেণ্ড বাউন্স আৰু কোম্পানীৰ নাম হ'ল কানেক্ট। তো এতিয়া আনবক্সিং কৰি চাওঁ এইটো কেনেকুৱা হেডফোন। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণলৈকে। এইটো ডুৱেল পেয়াৰিং, ভইচ এছিষ্টেণ্ট আৰু 16 ঘণ্টা বেটাৰী বেকআপ আছে। এতিয়া মেইন মালটো ওলাওঁ, মানে হেডফোনখন ওলাওঁ। তো চাওক কেনেকুৱা হেডফোন এইটো। আৰু এইটোৰ দাম লৈছে 1000 টকা। এইটোৱে হ'ল হেডফোন, চাওক। আজি এইটো ভিডিঅ'ৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব। লগ পাম নতুন ভিডিঅ'তে, তেতিয়ালৈকে বাই।